বাজনা বজাও। আঁতৰি আঁতৰি থাকিলেও তুমি নিদিবা দলিয়াই মনৰ পৰা মোৰ বাবে তুমি চিৰ নতুন এটি কবিতা। ঐ হৰি ঘৰত আছ না? আছো ঘৰৰ পৰা আহিলি? নগেন ঘৰৰ পৰা আহিলো, তাৰ ৰাতি চাইকেলখন চুৰে নিলাক নহয়। কি কোৱা? বল তাৰ ঘৰত একবাৰ যাব লাগব। দে বল ঐ নগেন ঘৰত আছ না? চোৱা ওলাই সোমায়া দৰ্জাখন খোলা আছে। দে ব ঐ তোৰ বোলে যোৱাকালি চাইকেলখন চুৰে নিলাকে? কি কবি, ভাগ্যতে নাছিল আৰু চুৰি নিলাক দে। পিছে কলটা পুলিচক কৈছে না নহয়? কোনাই আৰু কি কবি, এটা কাম কৰিব লাগব, ৰাতি পহৰা দিব লাগব আমি তিনিটাই। চাও কোন নাহে, ৰাতি ধৰাত পেলাব লাগব ইয়াক। তই ঠিকে কৈছা দে, ধৰাত পেলাব লাগব ইয়াক। বল আজি ৰাতি পহৰা দিম। আজি ৰাতি ওলাবি চবে। এইকেইটা চোন নাহে নাপলাই, ইমান দেৰি হ'ল। আহিলো দে, আমি পেপচি আনবা আহিছিলো, পেপচি খাবা না? কি কথা ক, পেপচি আনবা আহিছিলা? দাদা হ'ব না, পেপচি খাই আজি পঢ়া ৰখব লাগব। ঐ ভাইহঁত, সেইটো চা গামবুঢ়া জীয়াক, তাইক ধৰবা লাগব। তাই ৰাতি কি কৰি থাকে? দেখা পাইছো বেটিক, ধৰ। এই গামবুঢ়া জীয়াক এইফালে আহ। এই বেটি, এই ৰাতিখন তই ক'ত ঘূৰি আছ হা? তই চোৰ নেকি? নাই, এই ৰাতিখন মই বয়ফ্ৰেণ্ডক লগ ধৰিব গৈছিলো। বেটি আপি না আপা ধৰবা নৰি, তাই মাত নাচাই কেনে মাত। ঘৰত যা পটাপট যা, ঘৰত যা। আপি বয়ফ্ৰেণ্ডক লগ ধৰবা কাৰণে ৰাতি ওলাই, আমাক হলি নকয় আকৌ। কালি ৰাতি চোৰক ধৰবা নৰলো, এনে বেকাৰ পহৰা দিলো। কালি ৰাতি গামবুঢ়াত জীয়াকে বা কি কৰিছিল তাতে? নিশ্চয় চাই থাকে, বয়ফ্ৰেণ্ডকে লগ ধৰবা গৈছিল। তাইকে দেখা পালো না আমি। হ'ব দে, আজি ৰাতি আৰু ওলাবি, আজি ৰাতিয়ে পহৰা দিম।